হেল্ল' মোৰ ইউটিউব ফেমিলি, আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ইউটিউব ইনফৰ্মাৰ 2021। আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি দিব, যাতে মোৰ নতুন ভিডিঅ'বোৰ আপলোডেড পাই থাকে। আৰু বলক এতিয়া আপোনালোকে হয়তো কিছুদিন পূৰ্বে এটা এডভাৰটাইজমেণ্ট পাইছিলে যে আছাম পুলিচৰ এডমিট কাৰ্ড ওলাইছে আৰু আছাম পুলিচৰ আপোনাৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্টটো হ'ব। কিন্তু এতিয়া আজি অলপ দিনৰ 2-4 দিনমানৰ আগত খবৰ এটা পাইছোঁ যে আছাম পুলিচৰ যিটো হ'বলগীয়া পৰীক্ষা আছিলে APRO, চিভিল ডিফেন্স আৰু ফায়াৰৰ লগতে আৰু বহুত কিছুমান পদৰ কাৰণে ফিজিকেল হোৱাৰ কথা আছিলে, কিন্তু সেইটো আপোনাৰ এতিয়া পষ্টপন কৰি দিছে বুলি শুনি পাইছোঁ। বলক এতিয়া আমি চাওঁ। ইয়াত দেখা আছে আছাম পুলিচ এডমিট কাৰ্ড 2021, 1734টা ভেকেঞ্চি। কিহত আছিলে? APRO, চিভিল ডিফেন্স আৰু ফায়াৰ বুলি লিখা আছে। তললৈ যদি আমি স্ক্ৰল কৰি যাওঁ তেতিয়া ইয়াত লিখা আছে যে ডাইৰেক্টৰ অফ চিভিল ডিফেন্স এণ্ড হোম গাৰ্ডছ, আছাম পুলিচ, APRO, ফায়াৰ, এমাৰ্জেঞ্চি ছাৰ্ভিচ, কনষ্টেবল, গাৰ্ডমেন, কনষ্টেবল, গাৰ্ড 3, ছাব অফিচাৰ, ফায়াৰমেন এণ্ড ইমাৰ্জেঞ্চি ৰিচোৰ্চ। তো এওঁলোকৰ কি আছিলে যে ফিজিকেল ষ্টেণ্ডাৰ্ড আৰু ফিজিকেল এফিচিয়েঞ্চি দুটা টেষ্ট হোৱা কথা আছিলে। কিন্তু এতিয়া যিটো শুনিছোঁ যে আমাৰ উপ নিৰ্বাচন হ'বলৈ গৈ আছে, তো উপ নিৰ্বাচনৰ কাৰণে এই পৰীক্ষাসমূহ এতিয়া বাতিল কৰা হৈছে। আৰু কোন কোন ডিষ্ট্ৰিক্টত সেইটো বাতিল কৰা হৈছে সেইটো ক'ম। তাৰ আগতে কিমান ভেকেঞ্চি আছিলে সেইটো চাই লওঁচোন। আছাম পুলিচৰ আপোনাৰ APROত আছিলে 802টা পোষ্ট, কনষ্টেবল UBত আছিলে 2টা পোষ্ট, কনষ্টেবল অফ পুলিচ এইটো মেছেঞ্জাৰত আছিলে 7টা পোষ্ট, কনষ্টেবল পুলিচ কাৰ্পেণ্টাৰ এইটো আছিলে 1টা পোষ্ট। তাৰপাছত আছিলে আপোনাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ, সেইটো আছিলে ছাব অফিচাৰত 3টা পোষ্ট, ফায়াৰমেনত 10টা পোষ্ট আৰু ইমাৰ্জেঞ্চি ৰিচোৰ্চত 57টা পোষ্ট। আকৌ আহিলে ডাইৰেক্টৰ অফ চিভিল ডিফেন্স এণ্ড হোম গাৰ্ডছ, কনষ্টেবল আৰু গাৰ্ডমেন আছিলে গ্ৰেড 3, এইটো 551টা পোষ্ট। টোটেল পোষ্ট আছিলে আপোনাৰ 1734টা। ইয়াত আপোনাৰ দিয়া আছে যে ডেট অফ টেষ্ট কেতিয়া আছিলে, 25 অক্টোবৰ 2021। সেইটো আপোনাৰ যিটো জেগাত এক্সামটো হোৱাৰ কথা আছিলে সেইটো আপোনাৰ এডমিট কাৰ্ডতে দিয়া থাকিলেহেঁতেন, কিন্তু বৰ্তমান এতিয়া সেইটো নাই। আৰু এতিয়া কোন ডিষ্ট্ৰিক্টতনো সেইটো যে আপোনাৰ এক্সামটো পষ্টপন কৰি দিলে সেইটো চাওঁ আহক। তো আমি তললৈ স্ক্ৰল কৰিম, স্ক্ৰল কৰি পিনি আমি এতিয়া ইয়াত চাম যে বাই ইলেকশ্যন ন'টিছ ফৰ 6 ডিষ্ট্ৰিক্ট লিখা আছে, মানে 6টা ডিষ্ট্ৰিক্টত মানে ইলেকশ্যনৰ কাৰণে হেৰি কৰিছে। তো আমি ইয়াত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়া মানে ওলাই গ'ল। ইয়াত প্ৰথমতে আছে কোকৰাঝাৰ, ছেকেণ্ডতে আছে আপোনাৰ ধুবুৰী, থাৰ্ডতে আছে আপোনাৰ বাক্সা, বৰপেটা, শিৱসাগৰ আৰু যোৰহাট। তো এইকেইটা ডিষ্ট্ৰিক্টত পৰীক্ষাটো আপোনাৰ পষ্টপন কৰা হৈছে আৰু বাকীকেইটা ডিষ্ট্ৰিক্টত পষ্টপন কৰা হোৱা নাই। তো তেওঁলোকে প্ৰিপেৰেশ্যন কৰক আৰু এক্সাম দিয়কগৈ। আৰু যিকেইটা 6টা ডিষ্ট্ৰিক্টত আপোনালোকৰ এতিয়া এক্সামটো পষ্টপন কৰা হ'ল তেওঁলোকে আৰু ভালকৈ প্ৰিপেৰেশ্যন কৰক আৰু ভালকৈ গৈ পিনি পৰীক্ষাটো দি আহক। আৰু আপোনালোকৰ কিবা যদি ইনফৰ্মেশ্যন দৰকাৰ হয় মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে সকলোবিলাকৰ লিংক আপোনালোকক দি দিম। আপোনালোকে সেই লিংকটো চাই পিনি আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিব বুলি আশা কৰিলোঁ।